আপোনাৰ ঘৰ? মোৰ নাজিয়াত। আপোনাৰ? মোৰ যোৰহাট। এনেই টোটেল এতিয়ালৈকে কিমান বাৰ দিলে? 5 বাৰমান দিলোঁ। বাল একো পাত্তাই নিদিলোঁ। হা? 5 বাৰ ইণ্টাৰভিউ দিও এতিয়ালৈকে চাকৰি এটা ল'ব পৰা নাই নে? মই ছোৱালীজনী প্ৰপ'জ দিয়াৰ কথাহে কৈছোঁ। কেলা 5 বাৰমান প্ৰপ'জ দিলে একো পাত্তাই নিদিলে। হ'ব চিন্তা নকৰিব, এবাৰ চাকৰি এটা হ'ব দিয়ক, তাৰপিছত ছোৱালীয়ে নিজে পাত্তা দিব। হয় তুমি ঠিকেই কৈছা। কামখিনি পাতি একদম ইজি পাৰিবা। ঠিক আছে যাওঁ। Next. আচ্ছা ডাঙৰীয়া আপোনাৰ নামটো জনাব। মোৰ নাম নে? আচ্ছা ইণ্টাৰভিউটো আপুনি দিব আহিছে, গতিকে আপোনাৰ নামটোৱে কওক। ছাৰ ঘৰত কচু বুলিকে মাতে, লগৰবোৰে গুটি বুলিকে মাতে, কিন্তু ডকুমেণ্টছত ছাৰ কচু গুটি বুলিকে আছে। আচ্ছা কচুগুটি ডাঙৰীয়া কামত আমাক ডিষ্টাৰ্ব দিয়ে। জান কোৱা, মই তোমাক অলপ দেৰিকৈ ফোন কৰিছোঁ, মই অফিচত অলপ ব্যস্ত আছোঁ। ঠিক আছে মই ফোন কৰিছোঁ ৰ'বা। অ'কে। আচ্ছা কচুগুটি ডাঙৰীয়া, আপুনি এটা কথা কওক, আপোনাৰ এখন ক্ৰিমিনেল ৰেকৰ্ড আছে। 1 বছৰ আগত আপুনি এজন মানুহক মাৰি পেলালে একেবাৰে। আচ্ছা কিমানটো সঁচা অলপ ক'ব নেকি ভাঙি পিনে? মই কওঁ নে ছাৰ? Yes, come in. Please sit. আপোনাৰ পৰিচয়টো দিব। Say something about please. ছাৰ মোৰ নাম কচুগুটি, মোৰ ঘৰ নাজিয়াত। মই আগতে এটা বেপাৰী আছিলোঁ। প্ৰথমতে কুকুৰৰ বেপাৰী আহিছিলোঁ ছাৰ, তাৰপিছত ছাগলীৰ বেপাৰ কৰিলোঁ। যিকেইটা পইচা পাইছিলোঁ 10টা গৰু কিনি আনিলোঁ ছাৰ। তাৰ 3 দিন পিছত দেখিলোঁ ছাৰ গোৱালিত এটাও গৰু নাই। কি হ'ল গৰুকেইটা? কুত্তৰ বাচ্চা এটা চুৰ কৰি লৈ গ'ল ছাৰ। কি বিচাৰি পালা নাই চোৰটো? তুমি জানা চোৰবোৰৰ পৰা যে শান্তি নাই, ইহঁতক বিচাৰি পালে যে পিচ পিচ কৰি মাছক খুৱাই দিব লাগে। তাকেহে ছাৰ, যদি আপোনাৰ আপত্তি নাই তাকেহে কৰোঁ নেকি? কি কি কৰিবা? পিচ পিচ কৰিম আকৌ। কাক কাক পিচ পিচ কৰিবা? ছাৰ আপোনাৰ ভাইটিক। মোৰ ভাইটিক আকৌ তুমি কিয় পিচ পিচ কৰিবা? ছাৰ চোৰটো বেলেগ কোনো নাছিল, আপোনাৰ ভাইটিহে আছিল। হা খং নকৰিবাচোন, আমি কথাবোৰ পাতিম বাৰু পিছত। এতিয়া তোমাৰ ইণ্টাৰভিউটো লওঁ নে কি কোৱা তুমি? হ'ব লওক ছাৰ। আচ্ছা আপুনি এতিয়া ইণ্টাৰভিউটো ইংলিছত দিব নে হিন্দীত দিব? অসমীয়াতে দিম ছাৰ। নহ'ব নহয়, আমাৰ কোম্পানীটো বহুত ষ্টেণ্ডাৰ্ড। আপুনি হিন্দীত নহ'লে ইংলিছতে দিব লাগিব ইণ্টাৰভিউটো। নাই ছাৰ, মই অসমীয়াতে দিম। হিন্দী আৰু ইংলিছত ইমান কমফৰ্টেবল নহয় ছাৰ মই। না আপুনি আমাৰ কোম্পানীত চাকৰি জইন কৰিবলৈ হ'লে হিন্দী নহ'লে ইংলিছ লাগিবই। ছাৰ বেয়া লাগিছিলে, পানী এগিলাচ পাম নেকি? লোৱা এগিলাচ। ছাৰ মই এইটো গিলাচত নাখাওঁ, মোক ষ্টেণ্ডাৰ্ড গিলাচ এটা দিয়ক পানী, কাৰণ মই ষ্টেণ্ডাৰ্ড গিলাচত পানী খাই ভাল পাওঁ। কি তোমাৰ পিয়াহে লাগিছে, তুমি পানীখিনিয়ে খাবা? গিলাচ লোৱা কি কথা আছে, তুমি পানীখিনি গুৰুত্ব দিয়া। তেন্তে আপুনি মোৰ ইংলিছ বা হিন্দীক ইমান কিয় গুৰুত্ব দিছে? মোৰ ইণ্টাৰভিউটোত গুৰুত্ব দিয়ক না। ঐ তই কিন্তু বেছি কথা কৈছ দেই। বাদ দিয়ক সেই ইণ্টাৰভিউ আপোনাৰ চাকৰি মই তোক গতিয়াই দিয়াৰ আগত মোৰ পৰা ওলাই যা। কিন্তু কাক গম ওলাইছে আপুনি? চিকটি চিকটি তোক আজি চিকিউৰিটিও বচাব নোৱাৰে, তোক আজি মাৰিয়ে পেলাম। ছাৰ ঘটনাটো ইমানে আছিলে। মই বেছি কথা নকওঁ, এটাই ক'ম, নেক্সট মাহৰ পৰা আমাৰ কোম্পানীত জইন কৰিবা। ফাইনেল আছিলে। ঠিক আছে, উইচ অল দ্য বেষ্ট। তোমাৰ নিচিনা কোম্পানী লাগে আমাক। ঠিক আছে, অ'কে, বেষ্ট অফ লাক।
কি মানুহ হেই ভয় খুৱাই মাৰিব ভাল বাচিলোঁ আজি